আমি ঐতিহাসিক হাঁহচৰা অঞ্চলত আমি উপস্থিত হৈছোঁ। আমি শিৱসাগৰ বাঘ হাজৰিকা মঞ্চৰ এটা সজাতি দল আৰু লগতে আমাৰ মাজত আছে থলুৱা বহুকেইগৰাকী সচেতন আৰু নাগৰিক আৰু সমাজকৰ্মী। আমি তেখেতৰ লোকৰ পৰাও আমি এই কথাখিনি জানিম এই ঐতিহাসিক অঞ্চলটোৰ বিষয়ে। প্ৰথমে মই আপোনাক ক'ব বিচাৰোঁ যে আমি যিডোখৰ ঠাইত এতিয়া থিয় হৈ আছোঁ, এইডোখৰ ঠাই ঐতিহাসিকভাৱে গৰিয়াজান বুলি কোৱা হয়। এটা সময়ত এইফালে এটা সৰু জান গৈছিলে, গৰিয়াজান বুলি কোৱা হয়। আৰু আজিৰ পৰা হয়তো 350 বছৰৰ আগতে যিটো সময়ত অসমত আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব চলি আছিল, সেই সময়ত ইয়াতে 19খন ভৰা গাঁও আছিল। এই হাঁহচৰা অঞ্চলটোত তাৰে 17খন আছিল আহোম সম্প্ৰদায়ৰ গাঁও আৰু এখন গৰিয়া গাঁও আৰু এখন অন্যান্য সম্প্ৰদায়ৰ গাঁও আছিল। আৰু আজি আমি এই ঐতিহাসিক গৰিয়া গাঁওখনৰ বিষয়ে কিছু তথ্য জানিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। আৰু এই অঞ্চলৰে এগৰাকী বুৰঞ্জীবিদ তোলন গোহাঁইদেৱ, যিগৰাকী বুৰঞ্জীবিদে হাঁহচৰা দিশপৰীয়া বুৰঞ্জী ৰচনা কৰিছিল। তাৰ উপৰঞ্চি কেইবাখনো তেখেতে বুৰঞ্জীমূলক গ্ৰন্থ ৰচনা কৰিছিল। তাতে তেখেতে এই ঐতিহাসিক গাঁওখনৰ বিষয়ে কিছু কথা সন্নিৱিষ্ট কৰিছে আৰু তাৰ লগতে এই বাঘধৰা পুখুৰী আৰু বাঘ হাজৰিকা সম্পৰ্কীয় এটা দীঘলীয়া অধ্যায় তেখেতে লিখিছিলে। যে এই তথ্যবিলাকৰ আঁত ধৰিয়েই আজি আমি ইয়াৰ মাজলৈ আহিছোঁ। আৰু মই প্ৰথমে আমাৰ মাজত যিসকল আছে তেখেতসকলৰ এটা চমু পৰিচয় আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ মাজত আছে পুণ্যেশ্বৰ চেতিয়া। তেখেত এই অঞ্চলৰে এগৰাকী সচেতন নাগৰিক, সমাজকৰ্মী আৰু বাঘ হাজৰিকা জাগৰণ মঞ্চৰ শিৱসাগৰ জিলাৰ তেখেত কাৰ্যকৰী সভাপতি। হয়, আমি বৰ্তমান য'ত থিয় হৈ আছোঁ এইটোকে গৰিয়াজান বুলি কোৱা হয়। আমি পৰম্পৰাগতভাৱে পূৰ্বপুৰুষৰ পৰা আমি জানিব পাৰিছোঁ। আৰু ইয়াতে বাঘ হাজৰিকা অলপ সোঁহাতে দৰিকা নদী আছিলে। অলপ আমি সন্মুখলৈ গ'লে বাঘ হাজৰিকা য'ত আছিলে সেই ঠাইডোখৰ আমি আমি ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আজি কিছুদিনৰ পৰা অসমত এটা বিতৰ্ক তুংগত আছে যে বাঘ হাজৰিকা বাস্তৱ নে কাল্পনিক। এই কথাটো লৈ পেলাই ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীও বক্তব্য ৰাখিছে। এই সন্দৰ্ভত বিভিন্নজনৰ পৰা বিভিন্ন প্ৰশ্নৰ আমি সন্মুখীন হৈছোঁ। সেইকাৰণে আজি যি ঠাইত বাঘ হাজৰিকা জন্ম হৈছিল, যি ঠাইত বাঘ হাজৰিকাৰ বাসভূমি আছিল, সেই ঠাইলৈ আমি আহিছোঁ। আৰু সেই ঠাইখনৰ বিষয়ে আৰু লগতে এই বিতৰ্কৰ সম্পৰ্কত চমুকৈ ক'বৰ কাৰণে মই পুণ্যেশ্বৰ চেতিয়া ডাঙৰীয়াক অনুৰোধ কৰিম। হয়, আমি য'ত থিয় হৈ আছোঁ এইটোৱে হ'ল গৰিয়াজান। এই গৰিয়াজানটো শিঙিজানৰ পিছতে লিলিজান বুলি এটা আছে। লিলিজানৰ পৰা আহি শিৱসাগৰত পৰিছে আৰু সিটো গৈ দৰিকাত পৰিছিল। গতিকে দৰিকা পাৰতেই গৰিয়া গাঁও আছিল। আৰু এই যিটো বিতৰ্ক হৈছে, এই বিতৰ্কটোৰ আচলতে কোনো ভিত্তি নাই বুলি ভাবোঁ। সূৰ্য কুমাৰ ভূঞাই যিটো ৰাজেশ্বৰ সিংহ বুৰঞ্জী, তাৰপিছত আকৌ ভুৱন চন্দ্ৰ সন্দিকৈয়ে বুৰঞ্জীত কৈ থৈ গৈছে। তাৰপিছত তোলন গোহাঁইয়ে সবিশেষ বিস্তাৰিতভাৱে বাঘ হাজৰিকাৰ বিষয়ে কৈ থৈ গৈছে। তাৰ পৰা আৰু কোনো ধৰণৰ বিতৰ্ক হ'ব নোৱাৰে। মই এইখিনিতে আৰু এটা কথা ক'ব পাৰোঁ যে জনশ্ৰুতি বুৰঞ্জীৰ সমল হ'ব পাৰে, নিশ্চিতভাৱেই হ'ব পাৰে। কিন্তু আমি কৈ থকা কথাখিনি, সমাজত চলি অহা কথাখিনি যে এইটো মূল্য নাই, বুৰঞ্জীমূলক মূল্য নাই, সেইটো কথা আমি কেতিয়াও ক'ব নোৱাৰোঁ। তাৰ একেবাৰে প্ৰমাণেই হ'ল এই গৰিয়াজান। আৰু অলপ পিছতে আমি এটা গৰিয়াসকল থকা বা বাঘ হাজৰিকা থকা ভেটিটো আমি চামগৈ। তাতকৈ কি প্ৰমাণ লাগে? ধন্যবাদ। তেখেতে এগৰাকী থলুৱা ব্যক্তি হিচাপে এইটো দাবী কৰিছে যে বাঘ হাজৰিকা কাল্পনিক নহয়, এটা বাস্তৱ চৰিত্ৰ হয়। আৰু যিহেতু আমি আজি বাঘ হাজৰিকা বাসভূমি যিডোখৰ গৰিয়াজানৰ কাষত গৰিয়া গাঁও আছে তালৈকে আমি আহিছোঁ। আৰু এই সম্পৰ্কে আৰু আমাৰ বিস্তৃতভাৱে ক'ব। আৰু এই অঞ্চলটোৰ বিষয়ে বিশেষ জ্ঞান থকা এই অঞ্চলৰ আন এগৰাকী থলুৱা ব্যক্তি টুটুমণি গগৈ আছে। তেখেতৰ পৰা মুখেৰে আমি কিছু কথা জানিব বিচাৰিম। নমস্কাৰ। বাঘ হাজৰিকা সম্পৰ্কত যিবিলাক আলোচনা বিলোচনা হৈ আছে, যিখিনি বাঘ হাজৰিকাক নস্যাৎ কৰিবলৈ বিচৰা হৈছে,
ইয়াৰ অভিয়ন্তি কি আমি বুজি পোৱা নাই। সঁচা অৰ্থত ক'বলৈ গ'লে বাঘ হাজৰিকা যে ইয়াত আছিল, বাঘধৰা পুখুৰী আছিল আৰু মুছলমানৰ এখন গাঁও আছিল, তাৰ প্ৰমাণ হিচাপে আমাৰ SDC অফিচত যদি আমি মণ্ডলসকলক লৈ পেলাই আমি চাব বিচাৰোঁ, দৰিকাৰ কাষে কাষে মানে আপোনাৰ বাঘ ধৰা পুখুৰীৰ পৰা এইফালে গেইলৰ কলনীলৈকে দৰিকাৰ কাষে কাষে গোটেই পথাবিলাকে মুছলিম মানুহৰ নামত আছে। ইয়াতকৈ আৰু ঠাইডোখৰ নাম কি বুলি আছিলে? তেতিয়া মানে এইখন আমাক গৰিয়া গাঁও বুলিয়ে কৈছিলে। এতিয়া গৰিয়া খাট বুলি গৰিয়া ঠাট কৈছিলে, গৰিয়া জান কৈছিলে, গৰিয়া পথাৰ কৈছিলে। এতিয়াও বহু ক্ষেত্ৰত ইয়াত সম্বল আছে, বুৰঞ্জীবিদসকলে যদি বিশ্লেষণ কৰি ইয়াক উলিয়াব পৰা যাব। কিন্তু অনৰ্থক এটা বিতৰ্ক ইয়াত, যিহেতু আমি ইয়াত আমাৰ আগৰ পৰা যিসকল মানুহ আমি বাস কৰি আছো, আমি জানো যে ইয়াত বাঘ হাজৰিকা থকাটো সত্য আৰু বাঘ হাজৰিকাৰ নামত তেওঁ বংশ বা তেওঁলোকৰ সমাজৰ সমাজ ব্যৱস্থা চলা এইখিনি মানুহ ইয়াত বাস কৰিছিল। তাৰ প্ৰমাণ আমি মাটি পটাবিলাক যদি চাওঁ, এতিয়াও আমি দেখিবলৈ পাওঁ। আমাৰ ককাহঁতৰ দিনৰ পৰা আমি দেখি আছোঁ, আমিও ভোগ কৰি আছোঁ তেনেকুৱা মাটি, যিবিলাক আলাউদ্দিন বুলি এজন মানুহৰ মাটি আমি তেখেতৰ পৰা লৈ পেলাই আমি খাই আছোঁ। এতিয়াও সেইবিলাক প্ৰমাণ আছে। যে কি নহওক, আমি অনুৰোধ জনাম যে আমি যিহেতু আমাৰ এই অঞ্চললৈ আহক, ইয়াত অধ্যয়ন কৰক, বুৰঞ্জী সম্বল পাব। সঁচা অৰ্থত বাঘ হাজৰিকা আছে নে নাই বাহিৰত কৈ থাকি লাভ নাই, ইয়াত আহি অধ্যয়ন কৰিলে আপোনালোকে বুজি পাব। আৰু অনৰ্থক বিতৰ্ক কৰি আমাৰ সম্প্ৰীতি বিনষ্ট নকৰিবলৈ মই সকলোলৈকে অনুৰোধ জনাইছোঁ। আৰু ই এটা কোনো জাতিটো বা দেশৰ কাৰণে ই কোনো শুভ লক্ষণ নহয়। ইয়াৰ পৰা আমাৰ জাতিৰ পৰা দেশ ধ্বংস হ'ব, সম্প্ৰীতি বিনষ্ট হ'ব। আৰু এইটো যদি কোনোবাই ভাবিছেও ই অনৰ্থক অযুক্তিকৰ কথা। যিধৰণে আমি বাস কৰি আছোঁ ইয়াত, যিহেতু আমি সেইসকল ব্যক্তি যিসকল বাঘ হাজৰিকাৰ দিনত যিসকল মুছলমান ব্যক্তিয়ে এতিয়াও আমাৰ এই অঞ্চলত বাস কৰি আছে, তেওঁলোকে মাঘ বিহু পাতে। আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তত যিসকলে বুৰঞ্জীৰ বিষয়ে ডাঙৰ ডাঙৰ লেকচাৰ দিছে, তেওঁলোকে জানেনে যে মাঘ বিহুৰ দিনাখন তিল পিঠা আৰু দৈ যোগাৰ কৰে, চিৰা যোগাৰ কৰে এই মুছলমান ব্যক্তিসকলে, যিসকলে বাঘ হাজৰিকাৰ দিনত সম্প্ৰীতে আহোমসকলৰ লগত বাস কৰি তেওঁলোকে মেজিৰ জুই উত্তাপ ল'বলৈ এতিয়াও আগবাঢ়ি আহে। গতিকে এনেকুৱা সম্প্ৰীতিৰ মাজত বাঘ হাজৰিকা আছে নাই, এই বিতৰ্কবিলাক আনি সমাজখনক বিপদে পৰিচালিত নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। টুটুমণি গগৈয়ে এটা বৰ গুৰুত্বপূৰ্ণ কথা তেখেতে কৈছে যে এই যিটো বিতৰ্ক, এই বাঘ হাজৰিকাৰ যিটো বিতৰ্ক, এই বিতৰ্কই প্ৰকৃততে আমাৰ মাজত যিটো শান্তি আৰু সম্প্ৰীতি আছে, এই শান্তি আৰু সম্প্ৰীতিটো বিনষ্ট কৰিছে। আৰু তেখেতে আহ্বান জনাইছে যে যিসকলে বিতৰ্ক কৰিছে তেখেতসকল এই হাঁহচৰা অঞ্চললৈ আহক, এই গৰিয়াজানলৈ আহক, এই গৰিয়াজানৰ কাষৰ গৰিয়া গাঁৱলৈ আহক। তেতিয়া তেখেতসকলে গম পাব যে আজি চক্ৰধ্বজ বা জয়ধ্বজ সিংহ স্বৰ্গদেৱৰ দিনত ইয়াত মুছলমান মানুহ আছিলে নাই আৰু ইয়াত বাঘ হাজৰিকা আছিল নাই, এই কথাটো গম পাব। তেখেতলৈ আমাৰ ধন্যবাদ থাকিল। মই আন এগৰাকী থলুৱা ব্যক্তি প্ৰবৃত্ত চেতিয়া, তেখেতৰ ওচৰলৈ আহিছোঁ যে আপুনি কি ভাবে যে এই যিটো বিতৰ্ক, এইটো বিতৰ্ক হৈ চলি থাকিব নে ইয়াৰ এটা সমাধান হ'ব লাগে? তাৰমানে বাঘ হাজৰিকাক লৈ পেলাই আজি গোটেই অসমৰ যিবিলাক আমাৰ মৌলিক সমস্যা, সেই সমস্যাবিলাক আজি নাইকিয়া হৈ গ'ল, সকলোবিলাক বাঘ হাজৰিকাৰ পাছতেই লাগি গ'ল। গতিকে এই বিতৰ্কটোৱে প্ৰকৃততে অসমক আগবঢ়াই নিব পাৰিবনে, নে এই বিতৰ্ক ইমানতে সামৰণি পৰিব লাগে? এই বিষয়ে আপুনি চমুকৈ কওক। ইতিমধ্যে আপোনাক মই প্ৰথমতে ধন্যবাদ জনাই লওঁ। পুনেশ্বৰ চেতিয়া আৰু টুটুমণি গগৈয়ে যিকেইটা কথা কৈছে, আমি এই কথাকেইটা মানি লওঁ। আৰু সুসংগত সুনিৰ্দিষ্টভাৱে অধ্যয়নৰ প্ৰয়োজন আছে। আৰু সৰজমিন তদন্ত আপোনালোকে যেনেধৰণে কৰিবলৈ আহিছে, এইটো খুব ভাল কথা। আৰু যিহেতু টুটুমণি ককাইদেৱে এটা কথা কৈছে, এই মাটিখিনিও আমি য'ত থিয় হৈ আছোঁ, এই মাটিখিনি আমি বিভাগীয় বিষয়াৰ লগত আলোচনা কৰি সঁচাকৈ এই মাটিখিনি বাঘ হাজৰিকাৰ পৰিয়ালৰ আছিল নেকি, ইয়াত এখন মুছলমান গাঁও আছিল নেকি, এই গোটেই তথ্যখিনি কিন্তু সুন্দৰকৈ আমি ডিছকাছ কৰা অতি জৰুৰী বুলি মই ভাবোঁ। আৰু আপুনি যে কৈছে বিতৰ্ক কেতিয়াও হ'ব নালাগে। কাৰণ যিজন আমি আজি শংকৰদেৱ বুলি ক'লে হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান সকলোৱে আজি হিৰণত, আজি সেই শংকৰদেৱে চানখাকো তেওঁ আঁকোৱালি লৈছিলে, আজি নগান উত্তমক আঁকোৱালি লৈছিলে। গতিকে এনেকুৱা এজন আজি আমি তেনেকৈ শংকৰদেৱৰ লগত আজানপি দৰগাঁৱলৈ গ'লে আমি আমাৰ হিৰণত হৈ যায়। গতিকে ইমান সম্প্ৰীতিৰে চলি থকা এটা জাতিৰ মাজত এই বিভেদটো ভাল হৈছে বুলি কেতিয়াও নাভাবোঁ। আৰু ইয়াক আমি ভালকৈ অধ্যয়ন কৰিব লাগে, ভালকৈ অধ্যয়ন কৰি আগবাঢ়িব লাগে। আৰু এফালৰ পৰা চাবলৈ গ'লে মই ভাল হৈছে বুলি ভাবোঁ এই বিতৰ্কটো। যদি বিতৰ্ক নহ'লেহেঁতেন আজি আমি ইয়াত থিয় হৈ
আপোনালোকেও নিশ্চয় আহিবলৈ নাপালে, আমিও আহিবলৈ নাপালো। আৰু ইয়াৰ এটা সুন্দৰভাৱে বিশ্লেষণ কৰি, সুন্দৰভাৱে তথ্য সংগ্ৰহ কৰি, সুন্দৰভাৱে আমি গোটেই বস্তুটো পুংখানুপুংখভাৱে আমি চিন্তা চৰ্চাই আগবাঢ়ি এটা সুন্দৰ পথত উপনীত হ'ব পাৰিম বুলি ভাবিছো। আৰু মই কোনোদিন কেতিয়াও এই আমি যে হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টিয়ান আমি যে ভাগ হোৱাৰ এই কথাবিলাক, এইবিলাক কোনো কাহানি আমি মানি নলওঁ। আমি সকলোৱে একেটা দোলেৰে আমি জীয়াই থাকিব লাগিব। আমি ইজনে সিজনৰ আমি গাত ধৰা ধৰিকে থাকিব লাগিব। গতিকে এই কথাখিনি আমাৰ অতি জৰুৰী আৰু সকলোকে কাটিলে তেজ ৰঙাই ওলাব। গতিকে ইয়াত ৰঙা বগা আজি যিসকলে কৰি আছে, এই কৰাটো নাইকিয়া হ'ব লাগে বুলি মই ভাবোঁ। আৰু সকলোৱে মিলি এখন সুন্দৰ অসম গঢ়াত সকলোৱে অৰিহণা যোগাব লাগে বুলি মই ভাবোঁ। ধন্যবাদ।